গাইজ আজি মানে খাবলৈ লৈছোঁ কি ইয়াতে আলু আৰু কণী, ইয়াতে নেচেৰা আৰু বাদামী আলু, ইয়াতে মানে কি পটল ফ্ৰাই। গাইজ একো নাই, এইকেইটা দিন মানে যিহেতুকে ঈদ আহিছে, সকলোৱে জানে ঈদৰ শ্বপিং মানে চৰি এটা কাবাৰী আছে, ইগন'ৰ মাৰিব গাইজ। মানে কাপোৰ চাপোৰ ল'লে নাই ঈদৰ, আৰু সকলোৱে জানে যিহেতুকে ঈদ আহিছে নিৰামিষ খাব লাগে এইকেইটা দিন, জোন উঠিছে আমাৰ, চ' নিৰামিষ থালি খাই আছোঁ গাইজ। তথাপিও কণীটো লৈছোঁ কাৰণ ভিতৰতে নাযায় ভাতকেইটা। একদম লাষ্টত মানে মাংস খাম। এইখিনি টেষ্ট লগা নাই, চব্জিখিনি মই নাখাওঁ গাইজ, ভাল লগা নাই। পটল ফ্ৰাই বেষ্ট লাগিছে, আৰু ঈদটো আহিলে আৰু দুদিন আছে। চ' গাইজ কাপোৰ কানি ল'লেনে নাই, এইবাৰ ঈদত যি অৱস্থা হৈছে। তথাপিও ঈদৰ দিনা গাইজ ফাটাফাটি ব্লগ আহিব। মানে এইদিন মাংস চাংস নাখাওঁ, ঈদৰ দিনা মাংস খাম আৰু পূৰা ফাটাফাটি ভিডিঅ' হা। মোৰ গলত লাগিছে, ভোক লাগিছে গাইজ মোৰ। এতিয়া যদি কিবা ভাত খাব মন যোৱা নাই, কিন্তু খালে কিন্তু খোৱা যায়, কিন্তু ভাতকেইটা মানে প্ৰথমতে খাব মন নাযায়। চব্জিও খাই বেছি বেয়া নালাগে, চব্জি ভালেই লাগে, কিন্তু মেংগ চাহল আমি নাখায় হয়নে। ঈদত পিছে ক'ত ফুৰিব যাবা গাইজ? ফুৰিব যোৱাৰ টাৰ্গেট আগতে মই গাইজ ভাত মানে খাইছিলোঁ, লাহে লাহে খাইছিলোঁ, লাহে লাহে খালে মানে খাব মন নোযোৱা হয় লাষ্ট টাইমত। এতিয়া ভাবিছোঁ ভাত যেইকেইটা খাম তাড়াতাড়ি খাম, খোৱা যাব আৰু যিকেইটা খাওঁ আৰু একদম মুকৰাম কৰি খাম। গাইজ ভিডিঅ'বিলাকত অলপ লাইক কমেণ্ট কৰি দিবা। আৰু কণীটো মোৰ বহুত বেছি ফেভৰেট, কণীটো হ'লে মই চলিব পাৰিম। মাছ মাংস ধুলেও হ'ব, বইল কণী তুমি যদি মোক দিয়া 50টামানো দিয়া মই খাম, পেট নভৰালৈকে খাই থাকিম, ইমান মোৰ ফেভৰেট বইল কণী।